Hey guys, মই কালিলৈ এফালে যাম। এফালে টিকেট কাটিলোঁ আৰু মই ক'লৈ যাম এতিয়া কৈ নিদিওঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়া গম পাব যে মই ক'লৈ যাম। এয়া মোৰ বেগ ৰেডি, ধুনীয়াকৈ পেকিং কৰি হৈ গ'ল আৰু এতিয়া আমি অলপ পিছত ওলাই যাম। আৰু আমি আৰু ধুনীয়াকৈ গাড়ীৰে আহি আছোঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। এতিয়া আমি ৰাস্তাৰ কাষত থকা এখন দোকানত আমি এতিয়া হোটেলত আমি এতিয়া চাহ খাম আৰু এয়া চাহ আৰু চাহকাপ খাই খুবেই ধুনীয়া লাগিল, গতিকে আপোনালোকক সোমাব পাৰিব। আৰু এতিয়া আমি তাৰপিছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়া আমি আহি পালোঁ গুৱাহাটী। তাৰপিছত আমি দীপৰ বিল পাইছোঁহি আৰু এই দীপৰ বিলৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈ বৰ বেছি দূৰ নহয়, গতিকে আমি খুব কম সময়ৰ ভিতৰত আমি এয়াৰপৰ্ট পাই যাম। আৰু আমি এয়াৰপৰ্ট পাই গ'লোঁ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু আমি এয়াৰপৰ্ট পাই গ'লোঁ। গাড়ীৰ পৰা নামিছোঁহে, মোলৈ মেছেজ আহিছে যে ফ্লাইট হেনো 2 ঘণ্টা লেট হ'ব, গতিকে কথাটো শুনি অলপো ভাল নালাগিল। গতিকে 2 ঘণ্টা আৰু ইয়াত এতিয়া ফচি থাকিব লাগিব আমি। ফ্লাইট লেট হ'ব যদি আমি ভিতৰলৈকে যাওঁ, বাহিৰত বহুত গৰম আৰু ৰ'দ দিছে, গতিকে ভিতৰত এচিটোকে লৈ বহি থাকোঁ আৰু 2 ঘণ্টা। বৰ্ডিং পাছটো উলিয়াই ল'লোঁ আৰু বেগবোৰ দি থৈ আহোঁ। আৰু বেগবোৰ এনেকৈ দি দিব লাগিব আৰু আমি এতিয়া বেগবোৰ য'ত নামিম ত'তে ধুনীয়াকৈ বেগবোৰ পাই যাম। ধুনীয়াকৈ টিকট মাৰি দিব, নিজৰ নামত ধুনীয়াকৈ বেগ পাই যাম। যিহেতু সন্মুখত 15 আগষ্ট, গতিকে তেওঁলোকে ধুনীয়াকৈ এয়াৰপৰ্টটো ডেক'ৰেশ্যন কৰিছে, এয়া চাওক। ফ্লাইট লেট, গতিকে বহি আছোঁ আৰু 2 ঘণ্টা এনেকৈয়ে। ইমান সময় বহি বহি ভোক লাগিলে, গতিকে পুৰিকে খাই ল'লোঁ। কিন্তু পুৰিও দাম যি, 3জন মানুহে পুৰি খাইছোঁ 1085 টকা। এতিয়া আমি ফ্লাইটত যাবলৈ ৰেডি। এয়া গাড়ীৰে ধুনীয়াকৈ আমাক ফ্লাইটৰ ওচৰলৈ লৈ যাব। ফ্লাইটৰ ওচৰলৈ গাড়ীৰে লৈ যায়, বিশেষকৈ খোজকাঢ়িব লগা নহয় আৰু। আমি ফ্লাইটৰ ওচৰ পাই গ'লোঁ। আমি এতিয়া ধুনীয়াকৈ উঠি যাম। আমি ফ্লাইটৰ ভিতৰলৈ উঠিছোঁ। এতিয়া ধুনীয়াকৈ আৰু নিজৰ চিট চাই বহি যাম। এয়া আমি উৰিবলৈ ৰেডি, আমি এতিয়া ওপৰত ধুনীয়াকৈ উৰি থাকিম আৰু ধুনীয়াকৈ ওপৰলৈ উৰি যাম, চাই থাকক। আমি এতিয়া ওপৰলৈ উৰি গ'লোঁ। এয়া চাওক, ওপৰৰ পৰা কিমান ধুনীয়া লাগিছে দেখিবলৈ।
এতিয়া আমি চাহ বিস্কুট খাই লওঁ। ট্ৰেইনৰ ভিতৰত অলপ বস্তুবিলাকৰ দাম সঁচাকৈ বহুত বেছি, হ'লেও উপায় নাই, খাইছোঁ আৰু ইমান দূৰ যাম যেতিয়া। ইয়াৰ পৰা আন্ধাৰে হৈ গ'ল চাওক। আমি ওপৰৰ পৰা ঘৰবিলাক লাহে লাহে দেখিছোঁ আৰু মানে অৰ্থাৎ আমি পাইছোঁহে আমাৰ লক্ষ্যস্থান। এতিয়া আমি লাহে লাহে তললৈ নামি গৈ আছোঁ। এতিয়া প্লেন লেণ্ডিং কৰিব আৰু। এয়া আমি প্লেনৰ পৰা নামিলোঁ আৰু এয়া আগফালে বাছ ৰৈ আছে আৰু আমি এটা বাছত উঠি যাম। এতিয়া বেগবোৰ এনেকৈ আহি আছে বেল্ট 6ত, গতিকে আমি এতিয়া বেগ ল'বলৈ ৰখি আছোঁ। গতিকে বেগটো আহোঁতে অলপ সময় লাগে, গতিকে আমি আমাৰ বেগৰ অপেক্ষাত আছোঁ এতিয়া। এতিয়া নিশ্চয় ধৰিব পাৰিছে মই ক'লৈ আহিছোঁ। ৱেলকাম টু হায়দৰাবাদ। আৰু আমাক এয়াৰপৰ্টৰ পৰা নিবলৈ এখন গাড়ী ৰৈ আছিলে আৰু আমি সেই গাড়ীখন আগতে ঠিক কৰি থৈছিলোঁ আৰু সেই গাড়ীত আমি ধুনীয়াকৈ আহি আছোঁ। शादी होगा इनका? क्या शादी हो? अरे हमको तो दावत देने का था, दावत नहीं दी। हम आने वाला था आसामी की शादी में। नहीं पहले देखते हैं उधर में होटल में क्या क्या आपको जरूरत है। हाँ ठीक है, वो देखते हैं। अगर नहीं है तो एक छोटा सिलेंडर मेरे पास में से लेके जाके थोड़ा सामान वामान रख के फिर आप पकाने का करने का बंदोबस्त कर लीजिए, ठीक है? या नहीं तो कभी कभी क्या होता होटल वाला अलाउ नहीं करता। जैसे अपने को मेरे पास है, मैं देखूँगा। मेरे घर के पास में ही है जहाँ पे आप लोग रुक रहे हैं ना। লগ পাই সঁচাই বহুত ভাল লাগিলে আৰু তেখেতে অসমত 10ৰ পৰা প্ৰায় 15 বছৰ অসমত আছে আৰু তেখেতৰ কোনোবা এজন অসমৰ বন্ধু আছে, গতিকে তেওঁ সেই বিষয়ে আমাক কৈ আহিছে। আৰু আমি এতিয়া এখন পাণৰ দোকানত সোমাইছোঁ, চবেই এটা পাণ খাই লওঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিব লাগিব, যিহেতু মোবাইলত চাৰ্জ নাই আৰু ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ, অলপ ভাগৰ লাগিছে। গতিকে আমি এতিয়া এখন ধুনীয়াকৈ হোটেল লৈ লওঁ, তাৰপিছত বাকীখিনি ভিডিঅ' নেক্সট ব্লগত ধুনীয়াকৈ চাবলৈ পাব। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।